Hello guys, welcome back to my channel Neha Masti. তো পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আকৌ আজি মই পুনৰবাৰ কলেজ ড্ৰেছত ভিডিঅ' বনাইছো। বহুত দিন মূৰত দিছো ভিডিঅ'। আজি আমাৰ কলেজত ইন্দ্ৰাণী বা আহিব জেএসি লিখা। যেহেতু আমাৰ শিৱসাগৰ ছোৱালী কলেজৰে প্ৰাক্তন ছাত্ৰী হয় ইন্দ্ৰাণী বা, আৰু আজি আহাৰ কথা আছে। তো কি হয় কি কথা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া ইন্দ্ৰাণী বা আমাৰ মাজত আহি উপস্থিত হ'ল। আমাৰ অলপ অহাত পলম হ'ল, যিহেতু আমাৰ ক্লাছ চলি আছিলে সেইটো কাৰণে। তো যিয়ে নহওক বেছি পলম হোৱা নাই, আৰু বাই কথা পাতি আছে মেমহঁতৰ লগত। যিহেতু প্ৰাক্তন ছাত্ৰী আমাৰ কলেজৰে, মেমহঁতৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছে। ঠিক আছে, কাৰোবাৰ কিবা মনত থাকিলে সুধিব পাৰা। আমি কথা পাতি আছো বুলি সংকোচ কৰিব নালাগে, তাতে সুধিবা যে দেখিম নহয় কম। আপুনি ইয়ালৈ আহিছে, খুব ভাল লাগিছে, আৰু আমি নিজকে বহুত লাকি ফিল কৰিছোঁ আপোনাক লগ পাই। নীলাক্ষী কৌৰ, জুলজি ডিপাৰ্টমেণ্ট। প্ৰগ্ৰেমটো কেনেকৈ হৈছে তুমি জানা? আজি ৰাতিপুৱা মইতো টকাৰ কথাই নাছিলে, এতিয়াত মানে মোৰ নামটো শুনিলে এবাৰ তোমালোকে বদনাম গাই আছে। নহয় ছাৰ, এই ওপৰটো খুলি দিব নেকি? আমি বোলে ডেকৰেশ্যন কৰিম। এদিন আজি ফাৰ্ষ্ট টাইমৰ ছোৱালী ফাৰ্ষ্ট টাইম নিজৰ পৰা পাইছিলো কি সেই বস্তুটো কাৰণে মানে উই অল ফিল প্ৰাউড। আপুনি কেনেকৈ নিজৰ সাহিত্যিক জীৱনটো আৰম্ভ কৰিছিলে? কাৰণ ছায়েন্সৰ হ'লেতো আছামিজ ইংলিছত ইমান টাইম দিবলৈ নহয়, তাকো আপুনি ইমান ধুনীয়া লিখে, আৰু আগৰ পৰা লিখিছিলে নে ঘপককৈ? আপুনি আগৰ পৰা কবিতা বা গল্প লিখিছিলোঁ, খালি মই পেপাৰ মেগাজিনত কেতিয়াও লিখিছিলোঁ। কেতিয়াবা ডায়েৰী আছে ইমান সন্মান ভৰ্তি হৈ আছে। কোন ক্লাছৰ ডায়েৰী ষ্টাৰ্ট? মই ক্লাছ 7-8 মানত লিখিছোঁ। খালি তেতিয়াতো অলপ ডাঙৰ কিবা কিবি লিখোঁ, আৰু খালি মই মোৰ এটা ভাইটি আছে তাইকো লিখা নাছিলোঁ আৰু মানে কি আৰু সেয়াই।
তাই এটা প্লাছ পইণ্ট এটাও আছে, তাই ইংৰাজী যথেষ্ট ভাল আৰু ইংৰাজী গান আগৰ পৰা গায়। মই আজি কৈ দিছোঁ নাই বাইরে ইন্দ্ৰাণী শৰ্মা মই আগতে হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাইছোঁ আমাৰ কলেজৰ আগত। তাই গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলে আৰু সেই সময়ত মই টিউশ্যন কৰোঁ, মই টিউশ্যন মাষ্টাৰ তাই। এখন সৰু চাইকেল আছিল আৰু অলপ বেলেগ ধৰণৰ কালাৰ। দেখিলেই গম পায় যে ইন্দ্ৰাণী শৰ্মা আহিছিলে আৰু তেনেকুৱা নাছিলে, ক্ষীণ আছিলে, সৰু ছোৱালী আছিলে আৰু মানে তেতিয়া কিন্তু টকটকিয়ে আছিলে সুন্দৰ দেশত। এবাৰ আমি এক্সকাৰ্ছন গৈছিলোঁ, আমি জুলজি আৰু মই নামত, যিহেতু মোৰ পৰিবাৰ জুলজি সেইকাৰণে মই সুবিধাটো লৈয়ে লওঁ গ'লোঁ। ৰাস্তাত মই তাইক বাৰে বাৰে কৈছোঁ যে প্ৰতিটো বস্তু খাম বুলি নক'বা। তাইৰ নামটো লৈছে, মই লৈ কৈছোঁ প্ৰপন্ন ভূঞা বুলি আছিল। সিও একে ধৰণৰ কেৰেক্টাৰ তাৰ। আমাৰ ইয়াৰ পৰা গুচি গ'ল লাষ্টত। তাৰপিছত গ'ল, ঠিকেই আছে, গ'ল দিল্লীত গ'ল। খোৱাটো চব খালে, ঘূৰি আহিব সময়ত ইন্দ্ৰাণী খাব। আৰু যিগৰাকী মই এজন ব্যক্তিৰ কথা কৈছোঁ, সেই ধৰণৰ কেৰেক্টাৰ আছিলে। যথেষ্ট সময় চবেই জানে, আমি লকডাউনে পাইছোঁ প্ৰপন্ন ভূঞা, তাই ইংৰাজী নাম ল'লে। এতিয়া নকৰিছে মই সপোন দেখি আছোঁ নে সঁচাকৈ লগ পাইছোঁ? সঁচাকৈ দেখিছোঁ আপোনাৰ চব পঢ়িছোঁ কম কি নগৈ কেমেষ্ট্ৰি মানে এতিয়া বিশ্বাস মানে মই আপোনাক কৈছোঁ নে মই বেলেগ আপুনি ইমান ব্যস্তৰ মাজত কেনেকৈ মানে ইমানখিনি সময় পায়, ইমান ধুনীয়াকৈ লিখিব পাৰে? আচ্ছা কোনোবা ফেচবুকত লাইভ আছে নি বাৰু? ইনষ্টাত নাই হোৱা। ঠিক আছে, গাবা ন? মোৰ ফেভৰেট, কাৰেণ্ট ফেভৰেট গাছ। বাৰে বাৰে নুলাগি ধৰিছে মুখতে তোমাৰে নাম, ৰতে আহিছে ৰদালি নামিছে মৰমতে তাতে কি অভিমান, জোৰকে বৈ আহে পূবালী বতাহ লৈ যাব মোক তোমাৰ কাষলে বুৰে ভাৱনা, চৈ দিয়া না মোক আহি এবাৰ আপোন আপোন লাগিব, চাই ৰোৱানা মোক কাষৰে পৰা কলিজা শীতল পৰিব, গধূলিকে তোমাৰেনো কবিতাবোৰ ভূপালীৰা হৈ সৰিব, চৈ দিয়া না মোক আহি এবাৰ আপোন আপোন লাগিব। থেংক ইউ। যেনিবা খুব কম সময়ৰ বাবে আহিছিলে, সেইটো কাৰণে হ'ল আমি মানে বেছি আধাত গৈ পালোঁ, যিহেতু আমাৰ ক্লাছ চলি আছিলে।
তো যিমানকণে পালোঁ ভাল লাগিলে, একদম ওচৰৰ পৰা চাবলৈ পালোঁ, এটা সুন্দৰ অভিজ্ঞতা। আৰু তেনেকৈ ওচৰত লগ পাবলৈ সকলোৱে নোৱাৰে ন, যিহেতু আমাৰ ইন্দ্ৰাণী বা আমাৰ চব প্ৰাক্তন ছাত্ৰী। আৰু আপোনালোকে দেখিলেই, এতিয়া আমি যাম গ্ৰন্থমেলা আমাৰ শিৱসাগৰত হৈ আছে বৰ্ডিং ফিল্ডত, অলপ যাওঁ বুলি ভাবিছোঁ। কিনো নিকিনো পাছৰ কথা চাই আহোঁ, অলপ নগ'লেতো ভাল নালাগিব ন। কিতাপৰ মেলাত আহি এতিয়া আচাৰ কিনিম বিকজ আমাৰ পইচা নাই। আমি ইয়াত নেকি আচাৰ দোকানটো ক'ত? আচাৰ দোকান দিব বিৰিয়ানী বনাইছে, আচাৰ দোকান নাই। তো ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। তো ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ ভুলতো নাপাহৰিব। আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় তেন্তে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব, একদম মুফ্ত। আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপডেট পাই থাকিব। আৰু ইন্দ্ৰাণী বাৰ নামত কোনোবাই কোনোবাই নহয় চবেই কমেণ্ট এটা দি যাব আশা কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই। আকৌ নতুন ভিডিঅ'ৰ সৈতে আহিম। আপোনালোকে মোৰ চেনেলটোৰ সৈতে কানেক্ট হৈ থাকিব লাগিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু এইটো মাহত মই বহুতকেইটা ভিডিঅ' দিম, আপোনালোকে নিশ্চয় চাব মোৰ ভিডিঅ'টো আৰু মোক সহায় সহযোগ কৰিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। তো বাই।